ছাত্ৰ ছাত্ৰীসকল আজি এক্সাৰসাইজ 10ৰ 12ৰ পৰা 17 নম্বৰ প্ৰব্লেম কেইটা আমি সলভ কৰিম। প্ৰশ্ন 12 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল দাপোন এখনৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হ'ল। প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা। আমাক এখন উত্তল দাপোনৰ কথা কৈছে আৰু উত্তল দাপোনখনৰ ফোকাসৰ কথা কৈছে। উত্তল দাপোনৰ ফোকাসটো আমাৰ দাপোনখনৰ সোঁফালে থাকে। এইখিনি হ'ল তাৰ ফোকাস দৈৰ্ঘ্য। সোঁফালে থাকে কাৰণে ফোকাস দৈৰ্ঘ্যটো ধনাত্মক হ'ব। সেইকাৰণে f = 15 সেন্টিমিটাৰ এখনৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হ'ল। লক্ষ্য বস্তু সদায় বাওঁফালে থাকে, সেইকাৰণে আমি u = লিখিম -10 সেন্টিমিটাৰ। প্ৰতিবিম্বৰ অৱস্থান v উলিয়াব দিছে আৰু প্ৰকৃতি উলিয়াব দিছে। অৰ্থাৎ আমি v আৰু m উলিয়াব লাগিব। আমি এতিয়া দাপোনৰ ফৰ্মুলা ইউজ কৰিম 1/v + 1/u = 1/f বা 1/v + 1/-10 = 1/15. 1/v = 1/15 -10 = 1/15 + 1/10. 15 আৰু 10ৰ LCM বা লসাগু ল'লে আমি 30 পাম। এইকাৰণে তলত লিখিম 30। 15 2 times 30 হয়। 15ৰ 2 গুণ হয় 30, সেইকাৰণে 2 হ'ব ইয়াতে আৰু ইয়াতে হ'ব 3। 5/30 বা 1/6। এতেকে 1/v = 1/6 বা v = 6 সেন্টিমিটাৰ। অৰ্থাৎ আমাৰ লক্ষ্য বস্তুটো আছে বাওঁফালে, প্ৰতিবিম্ব আমাৰ গঠন হ'ব সোঁফালে। যেহেতু প্ৰতিবিম্বটো সোঁফালে গঠন হৈ আছে, আমাৰ এই প্ৰতিবিম্বটো এটা অসৎ প্ৰতিবিম্ব হ'ব। আমি m উলিয়াও। m = h'/h = -v/u বা m = -v/u। v আমি পালো 6, u পাইছিলো -10। 6 এই মাইনাছ আৰু এইটো মাইনাছ লগ লাগি প্লাছ হ'ব 6/10 বা 3/5। এতেকে m = হ'ব 3/5 বা 0.6। এতিয়া আমি m ৰ মানটো ধনাত্মক পাইছো। m ধনাত্মক হয়, সেয়েহে যিটো প্ৰতিবিম্ব হ'ব সেইটো এটা অসৎ প্ৰতিবিম্ব হ'ব। আৰু m ৰ মান যদি 1তকৈ সৰু হয়, প্ৰতিবিম্ব আমাৰ সংকুচিত হ'ব, আৰু m ৰ মান যদি 1তকৈ বেছি হয়, প্ৰতিবিম্বটো বিবৰ্ধিত হয়। যিহেতু ইয়াতে m ৰ মান 1তকৈ সৰু হয় 0.6, এতেকে প্ৰতিবিম্বটো এটা সংকুচিত প্ৰতিবিম্ব হ'ব। আৰু লগতে প্ৰতিবিম্বটো যিহেতু অসৎ হয়, এইটো এটা থিয় প্ৰতিবিম্ব হ'ব। অৰ্থাৎ অসৎ, থিয় আৰু সংকুচিত প্ৰতিবিম্ব যিটো দাপোনখনৰ পৰা সোঁফালে 6 সেন্টিমিটাৰ দূৰত্বত গঠন হয়। প্ৰশ্ন 13 সমতল দাপোন এখনে +1 বিবৰ্ধন দিয়ে, ইয়াৰ অৰ্থ কি? আমাৰ বিবৰ্ধনৰ মান দিছে +1। আমি দাপোনৰ কাৰণে বিবৰ্ধনৰ ফৰ্মুলাটো পাইছো m = -v/u = h'/h আৰু m হ'ল 1। এতেকে আমি ইয়াৰে পৰা লিখিব পাৰো v = -u আৰু h' = h। অৰ্থাৎ যদি আমাৰ এইখন যদি দাপোন হয়, লক্ষ্য বস্তুটো যদি এইফালে থাকে, যিহেতু এইফালে থকা মানবিলাক ঋণাত্মক হয়, সেইকাৰণে যিটো আমাৰ প্ৰতিবিম্ব হয়, প্ৰতিবিম্বটো -u লিখা আছে। এতিয়া u ঋণাত্মক হয়। ধৰা আমি u থৈছো 1 সেন্টিমিটাৰ দূৰত্বত, ইয়াৰ পৰা 1 সেন্টিমিটাৰ দূৰত্বত, অৰ্থাৎ u হ'ব -1 সেন্টিমিটাৰ। এইখিনিৰ পৰা আমি পাম v = -1 × 1 × -1 সেন্টিমিটাৰ। অৰ্থাৎ দাপোনখনৰ সোঁফালে 1 সেন্টিমিটাৰ দূৰত্বত আমাৰ প্ৰতিবিম্ব গঠন হ'ব। তাৰমানে আমি ক'ব বিচাৰিছো যে দাপোনখনৰ পৰা লক্ষ্য বস্তুটো যিমান দূৰত থাকিব, প্ৰতিবিম্ব আমাৰ একে সমান দূৰত্বত গঠন হ'ব।
আকৌ h dash equal to h পাইছো h dash equal to h পাইছো মানে যেটো লক্ষ্যবস্তু আকাৰ হয় প্ৰতিবিম্বৰ আকাৰৰ সমান হয় এতেকে আমি লিখিব পাৰিম প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান আৰু যেহেতু প্ৰতিবিম্ব ইফালে গঠন হৈছে এতেকে প্ৰতিবিম্ব অসৎ আৰু থিয় আৰু v equal to minus 2 ৰ পৰা আমি লিখিব পাৰিম প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্যবস্তুৰ দূৰত্বৰ সমান প্ৰশ্ন 14 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা আমাক এখন উত্তল দাপোনৰ কথা কৈছে আৰু উত্তল দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধৰ কথা কৈছে উত্তল দাপোন এটাৰ ভাঁজ কেন্দ্ৰ সদায় সোঁফালে থাকে এতেকে ভাঁজ ব্যাসাৰ্ধটো উত্তল দাপোনখনৰ ধনাত্মক হ'ব r equal to 30 সেন্টিমিটাৰ যেহেতু ফকাসটো আমাৰ মেৰু আৰু ভাঁজ কেন্দ্ৰ ঠিক মাজত থাকে সেইকাৰণে আমাৰ ফকাস দৈৰ্ঘ্য f হ'ব r/2 অৰ্থাৎ 30 সেন্টিমিটাৰ by 2 সমান 15 সেন্টিমিটাৰ লক্ষ্যবস্তু 20 সেন্টিমিটাৰ এতেকে u হ'ব -20 সেন্টিমিটাৰ আৰু যেটো লক্ষ্যবস্তু দৈৰ্ঘ্য হেতু হয় 5 সেন্টিমিটাৰ আমাক প্ৰতিবিম্ব অৱস্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰিব দিছে v m আৰু h dash কিমান হ'ব উলিয়াব দিছে এতিয়া আমি দাপোনৰ ফৰ্মুলা ইউজ কৰিম 1/v + 1/u = 1/f বা 1/v + 1/-20 = 1/15 বা 1/v = 1/15 - -20 1/v = 1/15 - প্লাস হ'ব 1/20 এতিয়া এই 15 আৰু 20 আমি এলসিএম উলিয়াম এলসিএম উলিয়ালে আমি 60 পাম 15 4 times 60 হয় 4 হ'ব ইয়াতে আৰু 20 3 গুণ 60 সেইকাৰণে 3 হ'ব 7/60 অৰ্থাৎ 1/v = আমি পালো 7/60 বা v হ'ব 60/7 বা 8.57 সেন্টিমিটাৰ যেহেতু v টো আমাৰ ধনাত্মক হয় যেটো প্ৰতিবিম্ব হয় হেতু সোঁফালে গঠন হৈছে অৰ্থাৎ আমাৰ প্ৰতিবিম্বটো এটা অসৎ প্ৰতিবিম্ব হ'ব এটা আমি m উলিয়াম m হ'ল h dash by h = -v/u বা m = v আৰু u ৰ মান বহাই দিও v ৰ মানটো এইটো বহাবা বেছি সুবিধা হ'ব 60/7 u -20 প্লাস হ'ব আৰু 23 এইটো 3/7 যেহেতু m ৰ মান ধনাত্মক হয় সেইকাৰণে আমাৰ প্ৰতিবিম্বটো এটা অসৎ প্ৰতিবিম্ব হ'ব আকৌ আমাক h লাগিব সেইকাৰণে h dash by h = 3/7 বা h dash = 3/7 into h h ৰ মান আমি 5 পাইছো 5 বহালো 15/7 সেন্টিমিটাৰ বা 2.14 সেন্টিমিটাৰ লক্ষ্যবস্তুটোৰ আকাৰ আছিল 5 সেন্টিমিটাৰ প্ৰতিবিম্বৰ আকাৰ হ'ল 2.14 সেন্টিমিটাৰ অৰ্থাৎ আমাৰ লক্ষ্যবস্তুটোৰ তুলনাত প্ৰতিবিম্বৰ আকাৰটো সংকুচিত এতেকে প্ৰতিবিম্ব হ'ব অসৎ আৰু লক্ষ্যবস্তুটো ধনাত্মক হয় প্ৰতিবিম্ব ধনাত্মক হয় সেইকাৰণে প্ৰতিবিম্বটো হ'ব থিয় আৰু যেটো মান কম হৈ গৈছে সেইকাৰণে সংকুচিত
Question 15. 18 সেণ্টিমিটাৰ ফোকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 27 সেণ্টিমিটাৰ দূৰত্বত 7 সেণ্টিমিটাৰ আকাৰৰ বস্তু এটা ৰখা হৈছে। এখন অৱতল দাপোন কৈছে যাৰ ফোকাছ দৈৰ্ঘ্য 18 সেণ্টিমিটাৰ। তাৰ সন্মুখত 27 সেণ্টিমিটাৰ দূৰত্বত 7 সেণ্টিমিটাৰ আকাৰৰ বস্তু এটা ৰাখিছে। অৱতল দাপোনৰ ফোকাছ দৈৰ্ঘ্য ঋণাত্মক হয়, সেইকাৰণে F ইকুৱেল টু হ'ব -18 সেণ্টিমিটাৰ। U -27 সেণ্টিমিটাৰ, H হৈছে 7 সেণ্টিমিটাৰ। দাপোনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব। এতিয়া সুধিছে এই দাপোনখনৰ পৰা কিমান দূৰত্বত এখন পৰ্দা ৰাখিব য'ত আমাৰ এটা স্পষ্ট প্ৰতিবিম্ব পাম। অৰ্থাৎ এই পৰ্দাখন যিটো দূৰত্বত আছে সেইটো দূৰত্ব হ'ব V। V সুধিছে আৰু প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি সুধিছে। আমি M ৰ মান উলিয়াব লাগিব। এতিয়া আমাৰ দাপোন যিহেতু দিছে দাপোনৰ ফৰ্মুলা ইউজ কৰোঁ 1/v + 1/u = 1/f বা 1/v + 1/-27 = 1/-18. 1/v = 1/-18 -27 1/27 18 আৰু 27 যদি এলচিএম উলিওৱা এইটো হ'ব 54। গতিকে ইয়াতে পাম আমি 3 এইটো পাম 2 -1/54। এতেকে v হ'ব -54 সেণ্টিমিটাৰ। আমি লক্ষ্যবস্তু যিটো দিশে আছে প্ৰতিবিম্ব সেইটো দিশতে পালো। এতিয়া m ৰ মান উলিয়াও। m ইকুৱেল টু h dash by h ইকুৱেল টু -v/u বা m ইকুৱেল টু -v/u মানটো বহালে v হ'ল -54, u হৈছে -27। m ৰ মানটো হ'ব -2। m যিহেতু ঋণাত্মক আমাৰ যিটো প্ৰতিবিম্ব হয় সেইটো এটা সৎ প্ৰতিবিম্ব হ'ব। আকৌ ইয়াৰ পৰা আমি লিখিব পাৰিম h dash by h ইকুৱেল টু -2 বা h dash ইকুৱেল টু -2 into h বা -2 into 7 ইকুৱেল টু -14 সেণ্টিমিটাৰ। লক্ষ্যবস্তু ধনাত্মক, প্ৰতিবিম্ব ঋণাত্মক, প্ৰতিবিম্বৰ আকাৰ ঋণাত্মক। এতেকে আমাৰ প্ৰতিবিম্বটো এটা সৎ প্ৰতিবিম্ব হ'ব, ওলোটা হ'ব আৰু লক্ষ্যবস্তুৰ আকাৰ তুলনাত তাৰ আকাৰ বাঢ়ি গৈছে সেইকাৰণে বিবৰ্ধিত হ'ব। প্ৰশ্ন 16। -2.0 ডায়োপ্টাৰ ক্ষমতাৰ লেন্স এখনৰ ফোকাছ দৈৰ্ঘ্য কিমান, লেন্সখনৰ প্ৰকৃতি কেনেকুৱা? আমাৰ লেন্সৰ ক্ষমতাৰ ফৰ্মুলা আছিল P = 1/f। ইয়াতে P টো হ'ল ক্ষমতা আৰু F টো হ'ল ফোকাছ দৈৰ্ঘ্য। এতেকে ইয়াৰ পৰা আমি লিখিব পাৰিম F = 1/p বা 1/-2.0 ডায়োপ্টাৰ বা আমি পাম এইটো সমাধান কৰিলে -0.5 আৰু d হ'ল 1d মানে হ'ল 1 per মিটাৰ, সেইকাৰণে 0.5 মিটাৰ হৈ যাব। এইটো ওপৰত আহি গ'লে পাৰ মিটাৰ অৰ্থাৎ আমি মিটাৰ পাম। অৰ্থাৎ ফোকাছ দৈৰ্ঘ্যৰ মান পাইছোঁ আমি -0.5 মিটাৰ। ফোকাছ দৈৰ্ঘ্য যিহেতু ঋণাত্মক হয় আমাৰ লেন্সখন এখন অৱতল লেন্স হয়, কাৰণ অৱতল লেন্সহে আমাৰ ঋণাত্মক ফোকাছ দৈৰ্ঘ্য দিয়ে। সেইকাৰণে লেন্সখনৰ প্ৰকৃতি হ'ব অৱতল লেন্স। প্ৰশ্ন 17। ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমূলক লেন্সৰ ক্ষমতা +1.5 ডায়োপ্টাৰ P = 1.5 ডায়োপ্টাৰ দিয়া আছে। লেন্সখনৰ ফোকাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা। F লাগিব। এই লেন্সখন অভিহাৰী নে অপহাৰী? আমি জানো P = 1/f। এতেকে F ইকুৱেল টু হ'ব 1/p বা 1/1.5 ডায়োপ্টাৰ বা 10/15। 1 ডায়োপ্টাৰ মানে 1 per মিটাৰ, 2/3 মিটাৰ বা 0.67 মিটাৰ। যিহেতু F ৰ মান আমি
ধনাত্মক পাইছো, এই লেন্সখন এখন উত্তল লেন্স হ'ব, অৰ্থাৎ এখন অভিহাৰী লেন্স হ'ব।